ঐ মোহন এইখিনিলে দেখিছ নাই কি ধুনীয়া জেগা। মালিক সঁচাকে দে একদম ৰাপচি জেগা। কোনখন লবি ক, এইখন নে সেইখন? ধেত চাল্লা টেমুনা গৰম হৈ যায় দে, মোৰ হলে দুইখনো ভাল লাগিছে, কোনখন বা লওঁ? এনেকৈ হলে নহব নহয়, যিকোনো এখন চিলেক্ট কৰ, তই সেইখনকে ল আৰু মই এইখন। পাপা চিলাখন উৰুৱাওঁগে ব'লা আকৌ। সেইদিনাখনৰ পৰা কিনি থৈ দিছো, আজিলৈকে উৰুৱা নাই। কৰা ভালহে আকৌ, থৈ দিলে পোৱালি দিব, কণী পাৰিব। মিছা কবলৈ নাহিবা, একো পোৱালি নিদিয়ে। দিব কেলে নিদিব, আগতে আমি বস্তু কিনিলে থৈহে দিওঁ এমাহ দুমাহ কণী পাৰিবলে। পিছত মাখিয়ে কণী পাৰা দি কণী পাৰে আৰু পোৱালি ওলায়, তাৰ পিছতহে খেলো আমি। এনে কব নালাগে, চব গম পাওঁ মই। হেৰি শুনিছে, 9টা বাজি পাৰ হ'ল, ব্ৰেকফাষ্টটো কৰি ল'ব আহক। বুধেশ্বৰ 9টা বাজি পাৰ হ'ল নি? চাহ ইমান সোনকালে যায় টাইমবোৰ। বেলি ওলাইহে, হাগি আহো মানে আকৌ ডুবিব হয়ে। কৃষ্ণ, ইমান দেৰি হাগা লাগেনে? আকনো যিহে থপথপীয়া ৰঙালাওৰ দৰে ওলাই মালখিনি, একদম পেটৰ ভোৰলৈকে খালী হৈ যায়। লক্ষী পক্ষী মৰিলো। পিছে মা কি বনালানো? পুৰি বনাইছা নি? ল'ৰা পুৰি বনালো, আৰু লগত আছে থপথপীয়া বুটডাল। নহব, মই নাখাওঁ, মোৰ থপথপীয়া বুটডাল, মোক আলু ভাজি লাগিব। মোহন ক'ত আছ? এইফালে আছোন, এইটো চাহি। মালিক কিনো? তই আগে এইফালে আছোন, তেতিয়াহে গম পাবি কি হয়। ৱাও, এইখন চিলা দেখোন, ক'ত পালে ন? আনিছো আৰু এটা স্পেচিয়েল জেগাৰ পৰা। মালিক কওক না, ইমান বেলেগ বেলেগ ডিজাইনৰ চিলা ক'ত পালে? বেপাৰী এটা আহিছিল গাঁৱলে, চবে ললে, ময়ো ললো দুখন, তোলে এখন মোলে এখন। মালিক, আপুনি মোৰ কথা ইমান চিন্তা কৰে নে? আপুনি ইমান ভাল। হ'ব তেল মাৰিব নালাগে। কৃষ্ণ, তেল মাৰা নাই দেই, তেল আকৌ কেলে মাৰিম? হয়নে? বল তেতিয়াহলে উৰুৱা গৈছিলা। এতিয়াই উৰুৱাব নি ইমান সোনকালে? নহলে কি ৰাতি উৰুৱাম, ভূত চুত ওলাবলে। ধেত চাল্লা, বলক। ৱাও, মজা লাগিছে এইখন, ইমান ধুনীয়া চিলা। সঁচাকে নে? তোৰখন কোনখন চাওঁ। মোৰ নায়ে মানে নিকিনিলি নে কিনো? কিনি দিবও লাগিব নহয় বাপেৰে, পইচা খুজিলো, গালিহে পাৰিলে। সেইটো কথা। এনেকুৱা চিপচ বাপেৰ পৃথিৱীত আন কোনো নাই চাগে, মই তোক কলো। উৰি বাবা, সঁচাকে নি? আকনো তোৰ ভাগ্য ভাল, এইখন ঘৰত জন্ম নহলে তোৰো অৱস্থা মোৰ দৰে হলহেঁতেন। তই কি কলি হা পেলু চাল্লা? একো নাই পাপা, একো কোৱা নাই। মোক তই বহেৰা বুলি ভাবিছ নে? কাণত কপা ভৰাই থৈছো বুলি ভাবিছ? তই মোৰে ল'ৰা, মোৰ ঘৰতে খাইছ, মোৰ ঘৰতে হাগিছ, মোৰ ঘৰতে শুইছ, আকৌ তই মোৰে বদনাম গাইছ নে? পাপা, মই এনেহে কৈছিলো, কিনি নিদিয়া বুলি, বদনাম গোৱা নাই নহয় কিবা। তাৰ মানে তই পলোৱা নাই, লুকাইহে আছ। তই বেলেগ এটা ল'ৰাৰ আগত বাপেৰক চিপচ বুলি কৈছ, সেইটো বদনাম নহয়, তাৰিফ নি হা? চৰি পাপা, মোৰ ভুল হৈ গল, মোক মাফ কৰি দিয়া। চাল্লা, সৰুৰ পৰা তোক গাখীৰ খুৱাই ডাঙৰ কৰিলো। বটি, গাখীৰ মায়েহে খুৱাইছিল। সেইটো মায়ে খুৱাইছিল বাৰু। তথাপিও তোক আজি এৰি নিদিওঁ। ভিতৰৰ পৰা পকা ভোট জলকীয়া এটা লৈ আনাচোন, সানি দিওঁ ইয়াৰ টিকাত। ফুলন দেৱী, মৰিলো। মালিক, কোনখিনিত ভাল হব ন? এইখিনিতে ভাল হব নি? নহব, ইয়াত আগলে বৈ, আগত মুকলি জেগা আছে, ভালকে উৰিব। মোৰ যে বহুত বছৰ হল পাই এইবোৰ উৰাই নোপোৱা। মোৰো একেই, মোৰো বহুত বছৰ হল। মোহন এইখিনিলে দেখিছ নাই কি ধুনীয়া জেগা। মালিক, সঁচাকে দে একদম ৰাপচি জেগা। কোনখন লবি ক, এইখন নে সেইখন? ধেত চাল্লা টেমুনা গৰম হৈ যায় দে, মোৰ হলে দুইখনো ভাল লাগিছে, কোনখন বা লওঁ? এনেকৈ হলে নহব নহয়, যিকোনো এখন চিলেক্ট কৰ, তই সেইখনকে ল আৰু মই এইখন। আপুনি ভালখন ললে, মোক বেয়াখন দিলে। তোক গদি মাৰি দিম আকৌ, তই অথনি নিজে কলি মোৰ এইখন ভাল লাগিছে, বাটাৰফ্লাইখন, আৰু নিজে লৈ ললি। মালিক, হ'ব বাদ দিয়ক না, আহক উৰুৱাও। আজি উৰিব, পুৰা তুফান উৰিব চিলা।
হ'লেও মোৰখন সমান নোৱাৰিব, চাব আপোনাৰ মই কেনেকৈ কাটি দিম চিলা। আইঅ হয়নে, চাওঁচোন দেখা যাব। মেলি দিওঁ দেই মোৰ চিলা। ময়ো মেলি দিওঁ যা। quack, quack.